খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোকৰ খবৰ ভাল মোৰ খবৰ বহুত বেছি ভাল আজি যাব ওলাইছোঁ ছয়গড় বিখ্যাত পপুলাৰ ফেমাছ চন্দিকা মন্দিৰত থানত যাব ওলাইছোঁ জেঠৰ মাহত যাব লাগে আৰু যাৱাই নাই আজি জেঠৰ মাহ বুলিও ঠিক নকওঁ আহাৰৰ মাহও নহয় আজি দমাহী জেঠৰ মাহতে পৰে আৰু যেহেতু জেঠৰ মাহত দমাহী হয় এইটো আৰু হেনেকে যা সময় হোৱা নাছিল কাৰণ আমাৰ ৰাইজৰ হোম পুৰা নাছিল ৰাইজৰ হোম নুপুৰাকে হেনেকে চন্দিকা মন্দিৰত মানে জেঠৰ মাহত যাব নাপায় হেনেকে বুলি কয় আৰু মানুহে কালি আমাৰ হোম গেল সেইকাৰণে আজি যাব লৈছোঁ একদম অন্তিম সময়ত আগতে কেতিয়াও মানে ইমান দেৰিলৈকে থাকাই নাছিলোঁ ইবাৰে ইমান দেৰি হৈছে একদম লাষ্ট পাই গেছি এইফালে মানে সবখিনি যোগাৰ কৰি লৈছে আৰু মানে কি কম এইবিলাক ঘৰতে বাচন লৈ গৈছি লৈছি আৰু তাৰপিছত ফুল চুল কিবা কিবি যিখিনি বস্তু দৰকাৰ প্ৰয়োজন তাৰপিছত এইফালে পকা ভোগৰ কাৰণে গাখীৰ লৈছি মায়ে আৰু মানে এক গুলিত দুই চিগাৰ বুলি কথা এটা আছে নহয় মায়ে মানে চাউল কেইটাতে দি লৈছি মানে আৰু পলিথিনত এক্সট্ৰাকে ল'ব পাৰি লৈ ইয়াতে দিছি আৰু ধুই পেলাই চাউলকেইটা পায়সৰ কাৰণে কিবা কিবি ফল মূল আমাৰ ঘৰৰো এটা কেঁচা মিঠা পাৰিল কেঁচাই না পকাই ঠিক নাজানো কেঁচা বুলি কৈছোঁ কাটাৰ পিছতে গম পাম এনে ৰং ধৰছি বাহিৰে এতিয়া চাহ তাহ খোৱা নাই খাই লৈ অলপ চাই থাকিও ভিডিঅ'টো কণ্টিনিউ আৰু মই যিখিনি পাৰোঁ দেখাব চেষ্টা কৰিম আপোনালোকে চাই ভাল পাব মই জানো কাৰণ চন্দিকা মন্দিৰটো এনেকুৱা মন্দিৰ দেখিয়ে ভাল লাগে আৰু যোনে যোনে যাই পাইছে গম পায় চন্দিকা মন্দিৰত আৰু বিশেষকৈ দুৰ্গা পূজাৰ সময়ত মানে দুৰ্গা পূজাৰ সময়ত মানে মা পূজাৰ দিনা আৰু হেঙাৰ ভাঙাৰ দিনা ইমান মানুহ হয় কি ক'ম আৰু বহুত মানুহ খোজ দিবৰ কাৰণে জাগা নাই আৰু এনেকুৱা মানুহ ভাল লাগে আৰু বিৰাট আৰু বহুত ডাঙৰ মন্দিৰ হয় বিখ্যাত আৰু চন্দিকাৰ মানে ছয়গাঁৱৰ ভিতৰত চন্দিকা মন্দিৰটো বহুত ডাঙৰ মন্দিৰ বহুত দূৰৰ মানুহে জানে যে চন্দিকা মন্দিৰৰ নাম কথাটো আৰু ঠিক আমিও যাব লৈছোঁ আৰু এটা কথা লৈছোঁ ঘৰৰ পৰা আপোনালোকে ক'ব পাৰে বাচান মন্দিৰত নাই নেকি মন্দিৰতো বহুত বাচান আছে কিন্তু জেঠৰ মাহত এনেকুৱা মানুহ তাৰমানে একদম মানে মই দেখাম আপোনালোকক তেতিয়া গম পাব জেঠৰ মাহত বহুত মানুহ হয় মন্দিৰত আৰু আজি যিহেতু লাষ্ট হয় গতিকে যিবিলাক মানুহ যাব পৰা নাই চবে যাব আৰু বাচান সেনেকৈ নাপায় মানে ৰখি থাকিব লাইন পাতিব লাগিব বাচানৰ কাৰণে সেইকাৰণে আমাৰ যোৱা বছৰ যাওঁতে সেনেকুৱা হৈছে ৰখি বহুত দেৰি ৰখিছোঁ খৰাংতে 3টা বাজি ঘৰৰ পৰা গৈছোঁ 9:30 বজাত সেইকাৰণে ঘৰৰ পৰা বাচনখিনি লৈ লৈছোঁ কাৰণ ঘৰৰ পৰা বাচনখিনি লোৱাৰ পিছত আৰু একো মানে দিগদাৰ নাই কাৰণ আমিও লাইন পাতিব লাগিবই যিটো বুজিছোঁ আজি আমাৰ ঘৰতে দেৰি হৈছে ওলাই মেলি ৰেডি হ'লোঁ আৰু এইটো কুৰ্তি পিন্ধিছোঁ কেনেকুৱা লাগিছে ক'ব তাৰপিছত এইফালে মায়ে ওলাইছে মায়ে ওলা হৈছে আৰু অলপমান বাকী আছে তাৰপিছত দেউতাৰ ভাইটি গেল আমাৰ ঘৰৰ মেম্বাৰকেইটাই যাম সিহঁতে চাইকেল দি গেল আমি দুটা গাড়ীত যাম আৰু জেঠৰ মাহত মানে চন্দিকা মন্দিৰত যাব পাৰিলে ভাল আৰু নোৱাৰিলে নাই আৰু এনেকুৱা বাধ্যতামূলক নহয় যে যাবই লাগিব সেনেকুৱা নহয় যাব পাৰিলে মানে ভাল আৰু নিজৰ কাৰণে নোৱাৰিলে নাই আৰু মানে জেঠৰ মাহত মানে পায়স আৰু কাছ মাংস খাব লাগে এতিয়া কাছ মাংসটো য'তে ত'তে পোৱা নহয় আৰু কি বুলি কয় কাছটো সেনেকৈ বিক্ৰীও কৰা নহয় কাৰণ পুলিচে ধৰে আৰু কিন্তু কি মনে মানে খাব পাৰিলে খাই কিছুমানে এনেকৈ কিন্তু জেঠৰ মাহত কাছ আৰু পায়স খাব লাগে কিন্তু আমিতো আৰু কাছ মাংস সেনেকৈ পোৱা নাপাওঁ আৰু কিন্তু এনেই আৰু মানে কি পায়স খাওঁ আপোনালোকৰ ফালেও এইটো নিয়ম আছে নেকি ক'ব নিয়ম মানে এনেকুৱা নহয় যে চবে খাব লাগিব নোৱাৰিলে নাই পাৰাবিলাকে খায় সেনেকুৱা কথা বাকী মই এতিয়া ওলাইছোঁ আৰু কেনেকুৱা লাগিছে ক'ব দে আপোনালোকে এনেও মই ঠগা নহয় বাৰু সেইটো বেলেগ কথা কিন্তু কাপোৰটোৰ লগত কেনেকুৱা লাগছে মোক মিলিছিনে নাই সেইটো ক'ব এইটো মায়েৰো মই দেৰি হ'ল পাপাই ফোন কৰিছে সিহঁতে মানে পাছি আৰু জাগা গালি পাৰি আছে ইমান দেৰিলৈকে তহঁতৰ হোৱা নাই অলবা ইমান দেৰি হোৱাই নাই পেখান ধৰা গালি পাৰি আছে মানে ইমান দেৰি লাগছে ওলাংতে সিহঁতে কেতিয়াবা যাই পাইছে আৰু ইফালে দিছে টিকা ফটা ৰ'দ কি ক'ম চাহ তাতো লওঁ বুলি ভাবিলোঁ কিন্তু বোলো নলাং দে আৰু য'ত পট কৰি ল'বা ডাঙৰ বেগটো ল'ব লাগিব আৰু এইটো বেগটো লৈছোঁ হাততে থাকিব এংকাৰ কালি ল'বা দিগদাৰ হয় সেইকাৰণে একেবাৰে যাই মন্দিৰত লগ পাম এতিয়া আৰু ভিডিঅ' কৰি নাথাকোঁ কাৰণ যিহেতু দেৰি হৈছে আৰু ইফালে মোৰ মোবাইলতো বেছি চাৰ্জ নাই আহি পালোঁ চন্দিকা মন্দিৰ আৰু মন্দিৰৰ ভিতৰত সোমোৱা নাই বাহিৰতে আছোঁ আৰু সেইফালে দোকানকেইখন দেখিছেনে আগতে গছডালৰ ওচৰতে আছিলে এতিয়া মানে পিছুৱাই নিছে আৰু ভাল হৈছে ৰাস্তাটো বহল হৈছে আহি পালোঁ মন্দিৰৰ ভিতৰত তাৰপিছত মাৰ প্ৰসাদ চসাদ সাজি আছে মই ভাবিলোঁ অলপমান বাহিৰৰ পৰা মানে দেখাওঁ আৰু কিমান কি মানুহ হৈছে আৰু এইটো ফালে দেখিছেনে অসংখ্য মানুহৰ ভিৰ চাকি জ্বলাত বহুত মানুহ হৈছে
লাইনত থিয় হৈছোঁ, বাপৰে বাপ, এই গৰমত ইমান হেঁচা পেঁচাত উশাহ নাপাত দৰে হৈছোঁ আৰু উপায় নাই আৰু। লাইন দেখিছেনে আপোনালোকে, কিমান দূৰৰ পৰা লাইন পাতিছে। ইমান দূৰৰ পৰা লাইন পাতি আহি কিবাকে মন্দিৰটো পালোঁ। এওঁলোকে দৰ্শন হৈ আহি প্ৰসাদ ভগাইছে, চবে নিজৰ নিজৰ জেগাত বহি লৈছে। আৰু ৰ'দটো দেখিছে নহয়, বাহিৰত কিমান ৰ'দ দিছে, টিকা ফটা ৰ'দ। এই ৰ'দত বাহিৰৰ পৰা লাইন পাতি পাতি আহিছোঁ, বাপৰে বাপ, মাথা গৰম হৈ যায়। এই নীলা নীলা যে দেখিছে, তাৰ পৰা আমি লাইন পাতিছোঁ, তাৰ পৰা লাইন পাতি পাতি কিবাকে মন্দিৰত মজিয়া পাইছোঁ। এতিয়া মন্দিৰৰ ভিতৰত দৰ্শন কৰিবলৈ পোৱা নাই, নাজানো কিমান দেৰি হয়। মা দেৱীক দৰ্শন কৰি আহি পায়স নিবৰ কাৰণে আহিছোঁ। আৰু পায়সটো ৰাইজৰ মানুহে বনায়, তেওঁলোকক বনোৱাৰ বিনিময়ত কিবা এটা দিব লাগে, মানে পইচাৰ কথা কৈছোঁ। আৰু এইটো মোক দিছে কুপন, বস্তুখিনি দিয়াৰ পিছত কুপনটো নাথাকিলে মোক পায়সো নিদিব। আৰু আহি দেখা পাইছোঁ এইফালে সাংবাদিক আহিছে, তেওঁলোকে চন্দ্ৰিকা মন্দিৰৰ বিষয়ে কিছু জানিব বিচাৰিছে, কিছু মানুহৰ পৰা সাক্ষাৎকাৰ লৈছে। আজি যিহেতু মানুহৰ ভিৰটো বহুত বেছি, সেইকাৰণে নিউজ প্ৰতিদিন টাইম বহুত নিউজ আহিছে। আৰু এজন ডাঙৰ ব্যক্তিয়ে আৰু কৈ আছে আৰু চন্দ্ৰিকা মন্দিৰৰ বিষয়ে। এই মানুহজনক দেখিছেনে, এই মানুহজনে মাছৰ পোৱালি এৰি দিছে, মানে কিবা হয়তো খোৱা আছিলে, পূজা চূজা কৰি ফুলৰ লগত এৰি দিছে। এক পেকেট বাপাই মুড়ি কিনি আনিছে, তাৰপিছত বাপাই দিলা, মায়েও দিলা, দুয়োটাই দিলা। আৰু তাৰপিছত বহুত মাছ আছে পুখুৰীটো, ডাঙৰ ডাঙৰ মাছ, ডাঙৰ ডাঙৰ কাছ। এইখিনিত অহা নাই, দুই এটা মাছ আহিছে, আপোনালোকে ধৰিব পাৰিছে নে নাজানো, কিন্তু এইটো চাইডে আহিছে মাছবিলাক। মানে আগৰ পৰা ইয়াতে দি আছে যে মানুহে, কোনোবাই বিস্কুট দিছে, কোনোবাই চিপছ দিছে, সেইকাৰণে এইখিনিতে জমা লাগছে মাছ। এইফালে এইটো বলি দিয়া মন্দিৰ, মানে দুৰ্গা পূজাৰ সময়ত এইটো মন্দিৰত বলি দিয়ে, মানে মা পূজাৰ দিনা। তাৰপিছত আহি পেলাই আৰু এইটো মহাদেৱৰ মন্দিৰ, আৰু এইটো নতুনকৈ বনাইছে, কি মন্দিৰ ঠিক নাজানো। তাৰপিছত এইফালে আহি আৰু এইটো হৈছে মা দেৱী দুৰ্গাৰ মন্দিৰ। দুৰ্গা পূজাৰ সময়ত এইটো মন্দিৰ বহুত বিশেষ হয়, দুৰ্গা পূজাৰ সময়ত আৰু। তাৰপিছত এইটো মন্দিৰ পাৰ হৈ সেইফালে সেইটো কিহৰ মন্দিৰ মই নাজানো, এইটো মন্দিৰত যোৱাই নহ'লে এইবাৰ, আৰু গ'লেও মানে সিমান নাজানো। ভগৱতীৰ মূৰ্তিবিলাক একেই হয়, প্ৰায়ভাগ মূৰ্তি, কিন্তু বয়সস্থ মানুহবিলাকে জানিব কোনখন মূৰ্তিৰ কি মন্দিৰ হয় সেনেকৈ। তাৰপিছত এইও এটা মন্দিৰ হয়, এইটো ভগৱতীৰে মন্দিৰ হয়। তাৰপিছত এডাল গাছডাল যে দেখিছে, ইয়াতো চাকি তাকি দিয়া হয়, বহুত বেছি ভিৰ হ'লে আৰু। তাৰপিছত এইটো ঘৰ যে আগতে বন্ধ আছিলে, তাৰপিছত এতিয়া মানুহৰ ভিৰ বহুত হৈছে, সেইকাৰণে খুলি দিছে। তাতেও প্ৰসাদ চসাদ সাজি আনিছে, বা তাতেও টেপ আছে, বা বস্তু ধুব লাগিলে তাতেও আনে আৰু সেনেকৈ বুলি। এইটো ৰাস্তাটো দেখিছে যে, এইটো ৰাস্তাদি পিছফালে যায়, যে বিয়া চিয়াও পাতে যিহেতু, সেইকাৰণে ৰান্ধনি ঘৰ আছে। এইটো হৈছে পায়স বনোৱা ঘৰ, আৰু আপোনালোকে বিশ্বাস নকৰিব, 2 হাণ্ডি এতিয়ালৈ পায়স শেষ হৈছে। ভাবক কিমান মানুহ হৈছে আপোনাৰ। তাৰপাছত মন্দিৰৰ আগফালটো নতুনকৈ বনাইছে আৰু কমপ্লিট হোৱা নাই। আৰু এইটো দেখিছেনে, এইটো হৈছে গণেশ মন্দিৰ, নতুনকৈ বনাইছে। আগতে গাড়ীখন যে আছে, ইয়াতে আছিলে মন্দিৰৰ পৰা আহি দোকানত সোমাইছোঁ, চাহ দোকানত। তাৰপিছত এইফালে নিমকি আৰু গলা লৈছোঁ গোটেইবিলাকে। তাৰপিছত মন্দিৰত আৰু প্ৰসাদ পায়স খা ভিডিঅ' নকৰোঁ, কাৰণ ভিডিঅ'টো বহুত লম্বা হৈ যাব, আৰু আপোনালোকেও চাই বৰিং পাব, এনেও ভিডিঅ'টো লম্বা হৈছে। তাৰপিছত সেইকাৰণে ভিডিঅ'খিনি নকৰিলোঁ। তাৰপিছত এতিয়া আৰু বহুত ভোক লাগিছে, পেটত নিগনি ধৰিছে, সেইকাৰণে দোকানত সোমাইছোঁ। ঘৰৰ পৰা এতিয়া বাজিল 4:30, এতিয়াহে আহিলোঁ। আহিছোঁ 5 মিনিটমান হ'ল। তাৰপিছত মই কাপোৰ চাপোৰ চেঞ্জ কৰাই নাই, ওচৰৰে বৰমা এটা ভোগ প্ৰসাদ দি আহিলোঁ। আমাক যিহেতু দেই আৰু মন্দিৰে চন্দিৰে গ'লে, কালি সিহঁতো শনি মন্দিৰত দিছিল, যাওঁতে আমাকো ভোগ প্ৰসাদ দিছে। আজি ৰবিবাৰ, আমি আজি গৈছোঁ। বাপৰে বাপ, মই দেখাইছোঁ আপোনালোকক। আজি যিহেতু লাষ্ট জেঠৰ মাহ, আৰু মই কৈছোঁৱে আগতে, জেঠৰ মাহত যাব পাৰিলে ভাল, নিজৰ কাৰণে ভাল, আৰু গতিকে সেইকাৰণে বহুত মানুহ হৈছে। বাপৰে বাপ, একদম কিমান দূৰৰ পৰা লাইন পাতিছোঁ, লাইন পাতি পাতি কিবাকে মা দেৱীৰ আশীৰ্বাদ ল'লোঁ। যিমানে যি নহওক, লাইন পাতি দি কষ্ট কৰি পেলাই পোৱা ফলখিনি বহুত মিঠা।
ঠিক তেনেকুৱা কথা যিমান দেৰি লাইন পাতলিও মানে ভগৱানক লাগ পাইছোঁ যে সেইখিনি সময়ত মানে বহুত ভাল লাগে আৰু জেঠৰ হেৰিকেইটা সেনেকুৱাই হয় জেঠৰ মাহৰ দিনকেইটা মাত্ৰ লাষ্টৰ দিনটোত কাৰণে বহুত বেছি হৈছে আৰু ইফালে নিউজো আহিছে নিউজ লাইভ টাইম 8 মানে চব বহুতকেইটা 4টামান নিউজ আহিছে এজন মানুহৰ পৰা সাক্ষাৎকাৰ লৈছে মানে আৰু মন্দিৰটোৰ বিষয়ে বা মন্দিৰত আহি কেনেকুৱা লাগিলে সেইবোৰ কথাই সুধিছে আৰু তেওঁলোকে আৰু বেলেগ দৰ্শককো সুধিছে দৰ্শক বুলি কৈছোঁ মই কাৰণ মন্দিৰত অহা আৰু ভক্ত মানে ৰাইজকো সুধিছে মানে মন্দিৰটোত আহি কেনেকুৱা লাগিছে অনুভৱ কেনেকুৱা চণ্ডীগড়ত আহি আৰু আপোনালোকে বিশ্বাস নকৰিব হাজোৰ পৰাও মানুহ আহিছে তেখেতলোকে প্ৰসাদ আনা নাই মানে এনে আৰু সেৱা কৰিব আহিছে মন্দিৰটো আমাৰ বহুত ডাঙৰ বহুত প্ৰচলিত মন্দিৰ হয় আমাৰ চণ্ডীগড় মন্দিৰটো গতিকে হাজোৰ পৰা মানুহ আহিছে লগ পাইছোঁ আৰু আজি যিহেতু লাষ্ট হয় সিহঁতো হয়তো আহিব পৰা নাছিল আজি লাষ্টলৈকে ৰখি আছিল তাৰপাছত সেনেকৈ প্ৰসাদ চসাদ আনা নাই ডাইৰেক্ট সেৱা কৰিছে আৰু ঘৰত গুচি গৈছে তাৰমানে প্ৰসাদ আনিলি আৰু দূৰৰ কথা দেৰি হৈ যাব আৰু ইফালে ইমান দূৰৰ পৰা লাইন পাতিছি একদম মেইন গেটৰ পৰা লাইন পাতিছি দেখছি গতিকে সেই আৰু ৰখি আহিলোঁ একো খোৱা নাই আপোনালোকে দেখিছে মাত্ৰ গল্লা আৰু নিমকিখন খাইছোঁ 1 কাপ চাহৰ লগত সেই মানে তাতে বহুত ৰ'দ গৰম বহুত দেৰি থিয় হৈছোঁ সেইকাৰণে মানে ভৰি দুখন আৰু কিবা কিবি জিন কৰি আছে বিষাই আছে ভৰি দুখন সেইকাৰণে মানে অলপমান মানে গা চা দুৰ্বল লাগছে নহ'লে মানে ভগৱানৰ নামত লগান থাকলি গা চা ইমান মানে দুৰ্বল নালাগে ভগৱানে শক্তিটো দিয়ে মোৰ আৰু সেনেকুৱা যে মানে যি লগান থাকলি ভগৱানৰ নামৰ কথা কৈছোঁ মোৰ ভোক নালাগে কিন্তু এনে আৰু মানে ৰ'দ চ'দ বেছিকৈ খালি বা সেনেকুৱা পৰিস্থিতি হ'লি তেতিয়া মানে দেহা নচলা হৈ যায় এতিয়া সিমান পৰিস্থিতি বেয়া হোৱা নাই পৰিস্থিতি বেয়াৰ ফালে ঢাল খোৱা নাই বৰ্তমান ভালে আছোঁ কথা হ'ল কি ভৰি দুখন বহুত মানে অচল হৈ গৈছে খোজ কাঢ়িব ইচ্ছা একদম নাই সেইকাৰণে মই মানে কাপোৰ চাপোৰ চেঞ্জ নকৰাকৈ মই সেই বৰমাটোৰ তাতে ভোগ প্ৰসাদখিনি দি আহিছোঁ ভোগ প্ৰসাদ মানে পকা ভোগ পায়স নিছিলোঁ আমি তাৰপাছত পকা ভোগে প্ৰসাদে দি আহিছোঁ কাৰণ কাপোৰ চাপোৰ চেঞ্জ কৰাৰ পিছত মই যদি বিচনাত বাগেট দাং তো উঠাই একদম ইচ্ছা নাই মায়ে মন্দিৰত গেছি মায়ো নাই মায়ে আহিয়ে মানে ছ'চাইটিৰ মিটিং আছে আজি যিহেতু দমাহী হয় তাৰপিছত সেনেকৈ মায়ে ভৰালি ছ'চাইটিখনৰ সেনেকৈ নেগেলিও নহয় যোৱা মাহতো জানে সেইকাৰণে মায়ে তাড়াতাড়ি ছ'চাইটিত গ'ল তাৰপাছত সেইকাৰণে মই আৰু ধাপ ধুপ দি আহিছোঁ যিহেতু মোক দায়িত্বখিনি দিছে অমুকক দিবি প্ৰসাদ অমুকক দিবি সেইকাৰণে মই সেইখিনি দি আহিছোঁ ওচৰৰ মানুহখিনিক অলপ পিছত দিম কাৰণ ওচৰতে যিহেতু ঘৰ তেওঁলোকক পিছত দিলেও হ'ব কিন্তু দূৰৰ মানুহখিনিক খোজকাঢ়ি মই যাবৰ একদম ইচ্ছা নাই সেইকাৰণে দি আহিলোঁ বাকী জানক ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে জানেই নহয় কি কৰিব লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব চবখিনি কৰি দিব আৰু অলপমান মৰম দিব বাকী এইখিনি আছিল ভিডিঅ'টো আৰু আমাৰ মন্দিৰটো মই দেখাইছোঁ কেনেকুৱা পাইছে আপোনালোকে চণ্ডীগড় আমাৰ বুলি কৈছোঁ কাৰণ যি মন্দিৰ কাৰো মানে কি বোলো পাৰ্চনেলি কাৰো মন্দিৰ নহয় চবৰ কাৰণে মন্দিৰটো হয় আচলতে কথা হ'ল কি এনেই আৰু আমাৰ কিয় আমাৰ বুলি কৈছোঁ কাৰণ আমাৰ চণ্ডীগড় মন্দিৰটো ওচৰতে যে আমাৰ পৰা বেছি দূৰ নহয় সেইকাৰণে মই আমাৰ বুলি কৈছোঁ কাৰণ নিজৰ ফিল এটা আহে আমাৰ ওচৰতে আছে যিহেতু আমাৰ মন্দিৰ এইটো সেনেকৈ কোৱা যায় আমাৰ চণ্ডীগড় মন্দিৰ বুলি কোৱা যায় যিহেতু আমি ছয়গাঁও সমষ্টিৰ বাসিন্দা হয় এতিয়া বাৰু সমষ্টি বেলেগ কৈছে তথাপিও আগত ছয়গাঁও সমষ্টিৰ বাসিন্দা আছিলোঁ সেইকাৰণে আমাৰ বুলি কোৱা যায় গতিকে যা নহওক ভিডিঅ'টো চাই কেনেকুৱা পাইছে মন্দিৰৰ মানে পৰিৱেশটো চাই কেনেকুৱা পাইছে সেইটো ক'বলৈ নাপাহৰিব আৰু যদি কিবা ভুল ভ্ৰান্তি হৈছে বা দেখাব নালাগা বস্তু দেখা গৈছে চৰি বাই লগ পাম নেক্সট এটা ভিডিঅ'ত আৰু মই এইটো ভিডিঅ'টো বহুত দিনৰ মূৰত বনাইছোঁ বহুত দিন হ'ল ভ্লগ দিয়া নাই মোৰ মানে চেনেলত আৰু এইটো বহুত দিনৰ মূৰত ভ্লগ দিম বাই লাভ ইউ গাইজ লগ পাম নেক্সট এটা ভিডিঅ'ত তেতিয়ালৈকে এইটো ভিডিঅ' কণ্টিনিউ কৰি থাকিব আৰু গাইজ এই ৰঙা ফটোটো যে ল'লে কিবা এটা মুখখন উজ্জ্বল লিখি হয় ঠগ নোহোৱা মানুহটোকো ঠগ দেখি এই ফটোটোৰ পৰা